হেল্ল' ফ্ৰেণ্ডছ, মই আজি যিটো বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সেই বিষয়টো হৈছে আমাৰ দৰে ইউটিউবাৰ এজন যি জেললৈ যাবলগীয়া হ'ল সেই বিষয়টোৰ ওপৰত মই আজি ক'বলৈ আহিছোঁ। সেই চেনেলটোৰ নাম হৈছে ৰাহুল ক্ৰিয়েশ্যন আৰু ল'ৰাজনৰ নাম হৈছে ৰাহুল শইকীয়া। তেওঁ ইউটিউবত অশালীন ব্যৱহাৰ কৰি সমালোচনা কৰিছিল। তেওঁ সমালোচনা কৰিছিল প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আৰু লগতে হিমন্ত বিশ্ব শৰ্মাকো তেওঁ অশালীন ব্যৱহাৰে তেওঁ সমালোচনা কৰিছিল। সমালোচনা কৰাৰ সকলোৰে অধিকাৰ আছে। আপুনি সকলোৱে সমালোচনা কৰাৰ অধিকাৰ আছে। কিন্তু তেওঁ বেয়া ভাষা কৰি সমালোচনা কৰাৰ অধিকাৰ নাছিল আৰু তেওঁ বেয়া ভাষাৰে কেতিয়াও সমস্যা সমাধান নহয়, সমালোচনা কৰা নুবুজায়। তেওঁ কিছুমান বন্ধুৰ সৈতে কৰিছে নে বন্ধুৰ দুখত পৰি কৰিছে নে তেওঁ নিজে জানি বুজি কৰিছে নে কোনো দুষ্ট চক্ৰৰ হাতত পৰি কৰিছে সেই কথা কিন্তু আমি জ্ঞাত নহয়। সেই কথাৰ বিষয়ে আমি জ্ঞাত নহয়। তেওঁ কি বস্তু তেওঁ একচুৱেলি কি বস্তু তেওঁ বুজি পোৱা নাই। কিন্তু অসমত এটা কথা আছে, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। গতিকে তেওঁৰ যি ব্যৱহাৰ সেই ব্যৱহাৰে তেওঁৰ পৰিচয় আজি ওলাই পৰিছে। আৰু তেওঁ কিন্তু শেষত তেওঁ কিন্তু কৈছিলে যে এই ভিডিঅ' য'তেই নাযাওক কিয় মই কেয়াৰ নকৰোঁ, এনেকুৱা ধৰণৰ তেওঁ বক্তব্য কৰিছিল। আমি সেয়ে ভাবিছোঁ যে তেওঁ জানি বুজি কৰাৰে আমাৰ অনুমানিত হয়। আৰু এই যি 12 ঘণ্টাৰ ভিতৰত যি আমাৰ পুলিচ প্ৰশাসনে যি আমাৰ তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে মই পুলিচ প্ৰশাসনকো মই ধন্যবাদ দিছোঁ। কাৰণ কিয়নো তেওঁৰ দৰে যে আৰু দ্বিতীয়জন এনেকৈ ইউটিউবাৰ নোলায়। আৰু যি তেওঁ অসম চৰকাৰক যি তেওঁ তেনেধৰণৰ সমালোচনা কৰিছে, অসম চৰকাৰে কাম কৰিছেনে নাই সেইটো বিষয়ে মই ক'বলৈ যোৱা নাই। যদিহে অসম চৰকাৰে কোনো ধৰণৰ কাম কৰা নাই তেতিয়াহ'লে আগন্তুক যি আমাৰ লোকসভাৰ নিৰ্বাচন যি 19ত হ'ব তেতিয়াহ'লে আমাৰ BJP চৰকাৰ পৰাজয় বৰণ কৰিব আৰু তাৰ ঠাইত যি আমাৰ কংগ্ৰেছ চৰকাৰ বা অন্য দলৰ চৰকাৰ গঠন হ'ব আৰু তেতিয়াহে সকলোৱে ফ্ৰী পাব, ভাল কাম কৰিব আৰু প্ৰতিবাদো নচলিব, ৰাস্তাত টায়াৰ নজ্বলিব, আন্দোলন নকৰিব আৰু আন্দোলনত লাগি থকা সদস্যবিলাকেও তেওঁলোকৰ কাম নাথাকিব আৰু সেয়েহে তেওঁলোকৰ সেই কাম বাদ দি তেওঁলোকেও নিজৰ কামবিলাক লাগিব আৰু তাকে দেখি দুই এজন অসমীয়াও তেনেকুৱা ধৰণৰ কাম কৰিব। আৰু অসম চৰকাৰৰ যদি কৰ্ম বিমুখ দেখা যিবিলাক কৰ্ম বিমুখ দেখি হাঁহি থকা ব্যক্তিসকলৰ মুখবোৰো বন্ধ হ'ব, হয় নহয়? তেতিয়া সোণৰ অসম আহিব, ভাৰতৰ ৰাজপতিত্ব হ'ব আৰু তেনেকৈয়ে আচ্ছা দিনবোৰ আহিব। আচ্ছা দিন তেতিয়াহে সকলোৱে বুজিব যে আচ্ছা দিন অকল মোদীৰ বাবে নহয়, আচ্ছা দিন সকলোৰে বাবে দায়িত্ব। গতিকে মই শেষত মই এটা কথা ক'ব পাৰিছোঁ। ল'ৰাজন একচুৱেলি সৰু আছিল, ল'ৰাজন বয়স সৰু। তেওঁ কৈছে যে তেওঁ হায়াৰ ছেকেণ্ডেৰীত এইবাৰ এডমিশ্যন কৰা বুলি কৈছে। একচুৱেলি তেওঁক উচিত কিছুমান শাস্তি দি পেলাই তেওঁক এৰি দিয়াটো ময়ো কামনা কৰোঁ, যিহেতু ল'ৰাজন সৰু হয় আৰু তেওঁ যিহেতু ভৱিষ্যত আৰু আছে। গতিকে তেওঁক কিছু শাস্তি দি পেলাই হ'লেও তেওঁক মুকলি কৰি দিব লাগে, এইটো মই কামনা কৰোঁ মোৰ ফালৰ পৰা। কাৰণ ল'ৰাজন বহুত সৰু হয়। আৰু মই বিশেষ ক'বলৈ আৰু বিচৰা নাই। যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমৰ বাবে আহিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু লগতে ছাইডত থকা বেল বটামটো আপোনালোকে টিপিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়াহে মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু আজি ইমানেই। আৰু আজি বিশেষ ক'বলৈ মই খোজা নাই। এই বিষয়ক লৈ বহুতো ইউটিউবাৰে হওক, মিডিয়াতে হওক, ফেচবুকতে হওক এনেকুৱা ধৰণৰ ওলায়ে আছে আৰু আজিলৈ সেইকাৰণে মই আৰু বিশেষ ক'ব নোৱাৰোঁ। আৰু আজিলৈ ইমানেই। বাই বাই।